আজিৰ প্লেচমেণ্টটো একচুৱেলি হোম আসাম ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ জাহিদৰ যিটো কেইবাদিন ধৰি নিউজ ওলাইছে আৰু যিটো যোৱা দুদিন ধৰি স্ক্ৰীনশ্বট এটা ওলাইছে, সেই স্ক্ৰীনশ্বট আচলতে মোৰ নাম হয় আতাৰ ৰহমান আৰু তাত নিকনেম আছে ৰেহমান বুলি। কিন্তু সি অভিযোগ উঠাইছে একচুৱেলি সেইটো বোলে এডিট কৰা, কিন্তু সেইটো এডিট কৰা নহয়। যদি এভিডেন্স লাগে আপোনালোকৰ, আমাৰ হাতত আৰু এভিডেন্স আছে, সব দি দিম আপোনালোকক। আপোনালোকে সেইটো পাব্লিক কৰিব পাৰে, কোনো ইছ্যু নাহে তাতে। আমাৰ পৰা 18,000 টকা লৈছিল আৰু টকাটো লৈছিল একচুৱেলি অনলাইন প্ৰমোট কৰাৰ নামত, ৱেবছাইট ফেচবুক প্ৰমোট কৰাৰ নামত। কিন্তু সেইটো পিছত গম পালো একচুৱেলি সেইটো ফ্ৰড হয়, কোনো প্ৰমোট নহয়। সেইটো বিজনেছ স্বৰূপ চলাই আছে, কেৱল আমাৰ পৰা নহয় আৰু মানুহৰ পৰা টকা লৈছে। পইচাটো কিমান দিন আগত দিছিলে? পইচাটো আমাৰ পৰা 1 মাৰ্চত টকাটো লৈছে। ইমান দিন আপোনালোকে কি অভিযোগ কৰিলে? ইমান দিন অভিযোগ কৰা নাই, কাৰণ আমি ভাবিছিলো যে ঠিক আছে আমাৰ পৰাই কিজানি লৈছে আৰু চাওঁ আৰু 2 এজনৰ পৰা যদি লৈছে সেইটো অট'মেটিক ওলাই যাব। কিন্তু আমি কেইবাদিন ধৰি চালো যে পুৰা নিউজ চলি আছে সেইটো বিষয়ৰ ওপৰত। ভাবিলো একচুৱেলি সেইটো ফ্ৰড হয়, আমি ভাবিছিলো যিটো সেইটো হৈছে। এতিয়া মই ক'লো যে এই মোৰ লগত আছে, ক'লো যে তেনেহ'লে আমাৰটো আমি পাব্লিক কৰি দিওঁ, প্ৰমাণটো দি দিব লাগে। তেওঁ কেইবাদিন ধৰি পুৰা দমফালি মাৰি কৈ আছে যদি কাৰোবাৰ হাতত প্ৰমাণ আছে, তেওঁৰ পৰা প্ৰমাণ লাগে। কিন্তু সেইটো আমি প্ৰমাণ স্বৰূপ দি দিছিলো। কিন্তু সি কৈ আছে সেইটো বোলে এডিট কৰা। যদি এডিট কৰা হয়, আমাৰ হাতত আৰু এভিডেন্স আছে, আমি আগতে কৈছো এভিডেন্সখিনি আজি দি দিম, আপোনালোকে পাব্লিক কৰি দিব। আৰু এটা কথা কওঁ আপোনালোকৰ জৰিয়তে, যদি জাহিদৰ সৎ সাহস আছে, যদি তাৰ দম আছে, আমাৰ লগত মুখামুখি হওক, ফেচ টু ফেচ হওক, আমি আৰু যদি কিবা প্ৰমাণ লাগে আমি প্ৰমাণ দি দিম। যদি তাৰ দম আছে, পাব্লিক থাকিব তাতে, মিডিয়া থাকিব তাতে, জাহিদৰ কেমেৰা থাকিব, আমাৰ কেমেৰা থাকিব, তাতে ফেচ টু ফেচ প্ৰুফ, চব প্ৰুফ আমি কৰি দিম, লাইভ প্ৰুফ কৰি দিম। আৰু তাতে সি নেংটা হৈ নাচিব লাগিব আৰু ৰাইজৰ আগত কাণত ধৰি উঠাব দিব লাগিব, কাৰণ সেইটো তাৰ মুখৰ কথা, আমাৰ মুখৰ কথা নহয়। সেইটো মিছা কথাৰ প্ৰমাণ দিবৰ কাৰণে আমি আপোনালোকৰ আজি এই প্ৰেছ মিটটো মাতিছো। আমি ক'লো যদি তাৰ সৎ সাহস আছে, অন কেমেৰাত প্ৰুফ কৰি দিম আমি, পাব্লিক থাকিব, মিডিয়া থাকিব, তাতে আমি প্ৰুফ কৰি দিম। আৰু আপোনালোকৰ জৰিয়তে আজি প্ৰুফ কৰি দিম, আমি আমাৰ যি বেংকৰ তথ্য আছে সবখিনি আপোনালোকক দিম। আপোনালোকে এইটো অল অসমত আপোনালোকে এইটো প্ৰুফ কৰি দিব যে জাহিদ এটা ফটুৱা হয়, সিয়ে ফটন্তি কৰি চলি আছে আৰু ৰাইজক কেনেকৈ ঠগুৱাই আছে। কিছু দুখীয়া সৰু কণ্টেণ্ট ক্ৰিয়েটৰক তাৰমানে দুৰ্বলতাৰ সুযোগ লৈ সি তাৰমানে এনেকুৱা ফটন্তি কৰি চলি আছে। কিন্তু সি যে দমফালি মাৰি আছে, মিছা কথাক গাপ দিবৰ কাৰণে যে 100টা মিছা কথা ক'ব লাগে সি কিন্তু জানে, কিন্তু তাৰ মিছা কথা আজি চব প্ৰমাণ হৈ যাব। এইটো যিসকল আচলতে ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁলোকে জানে যে ফেচবুকৰ পৰা কিমান আৰ্নিং আহে, কিন্তু সেইটো আৰ্নিঙত আৰু তেওঁৰ যিটো ফেশ্বন সেইটোৰ লগত কিন্তু মিল নাই। এইটো কম্পেয়াৰ কৰিব পাৰে আপোনালোকে। কিন্তু সি তাৰ এটা বাহিৰা বিজনেছ আছে, সেইটো বিজনেছ হ'ল এই প্ৰমোটৰ নামত যিটো চলি আছে বিজনেছ, সেইটো তাৰ মেইন বিজনেছ। তাৰমানে সি দমফালি মাৰি থাকে যে মই এজন অসমীয়া কণ্টেণ্ট ক্ৰিয়েটৰ। তেওঁ যিটো তাৰমানে জালত পৰিছে, এইটো জালত পৰাৰ পিছত অসমীয়া কণ্টেণ্ট ক্ৰিয়েটৰ, ডাঙৰ অসমীয়া কণ্টেণ্ট ক্ৰিয়েটৰ কেইজনে তেওঁক ছাপোৰ্ট কৰিছে, তেওঁৰ পক্ষত কেইজনে ভিডিঅ' বনাইছে। কিন্তু আমাৰ কিছুমান সমাজৰ বাংলা কণ্টেণ্ট ক্ৰিয়েটৰ আছে, সৰু কণ্টেণ্ট ক্ৰিয়েটৰ, নাম নকওঁ মই, তেওঁলোকে তেওঁৰ পক্ষত মোটামুটি কেইটামান ভিডিঅ' মই চাইছো, ভিডিঅ' বনাইছে। কিন্তু তেওঁ যে অসমীয়া কণ্টেণ্ট ক্ৰিয়েটৰ, তাৰ পক্ষত অসমীয়া ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ আছে, বিকাশ চেত্ৰী আছে, ডিম্পু বৰুৱা আছে, এনেকুৱা বহুত ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ আছে। তেওঁৰ পক্ষত কেইটা মাত মাতিছে, কোনো মাত মতা নাই। জানে তেওঁ এটা মিথ্যাবাদী, তেওঁ বহুত মিছা কথা ক'ব জানে, ডাঙৰ মিছা কথা ক'ব জানে। ৰাইজৰ আগত আহি পুৰা হাঁহি মিছা কথা কৈ ৰাইজক প্ৰলোভন দেখুৱাই, সি তাৰমানে সকলোৰ লগত ভাল দেখুৱায়। কিন্তু সি একচুৱেলি এটা ফটুৱা ল'ৰা হয়। একচুৱেলি আমাৰ ইউটিউব চেনেল আছে, কিন্তু সেইটো নামত লোৱা নাই। আমি নতুনকৈ এটা ফেচবুক পেজ ক্ৰিয়েট কৰিছিলোঁ ডেইলি ড'জ DD নামত। তেতিয়া 500 পৰা 600 মান ফলোৱাৰ আছিল। তাৰপিছত আমি জাহিদৰ ওচৰত গৈছিলোঁ, জাহিদৰ ঘৰত গৈছিলোঁ। ঘৰত যোৱাৰ পিছত আমাক এইটো প্ৰলোভন দেখুৱাই এই ডেইলি ড'জ DD পেজৰ নামত অনলাইন প্ৰমোট কৰাৰ নামত 18,000 টকা লৈছে। এইটোতো আমি জল পট হৈ গৈছে। এইটো আমাৰ যিটো প্ৰুফ দিছোঁ আপোনালোকক, এইটো আজি সত্য বুলি প্ৰমাণ হৈ গৈছে। আৰু আমি আৰু এটা প্ৰমাণ দিব খোজো, আমি যিটো ফোনপে পইচা দিছিলোঁ, তেওঁৰ নাম্বাৰটো এতিয়া মোৰ তাত ছেভ আছে। মই অনলাইনত 1 টকা ট্ৰেঞ্জেকশ্যন কৰি দেখুৱাওঁ, আৰু তাতে ওপৰত যিটো আগৰ ট্ৰেঞ্জেকশ্যন সেইটো আপোনালোকে চাব, আমি সেইটো প্ৰমাণ কৰি দি আছোঁ। আপোনালোকে চাব, এইটো তাৰমানে জাহিদৰ নাম্বাৰত পইচাটো দিছোঁ, আৰু আজিও 1 টকা ট্ৰেঞ্জেকশ্যন কৰি চাওঁ। কিছুমানে যে কৈ আছে যে এডিট কৰা বুলি,
এইটো চাওক ব্যাংকিং নাম আহিছে জাহিদ আহমেদ ব্যাংকিং নাম হ্যাঁ 1 টাকা দিয়ে আছে এতে এটা জাহিদৰ ও এক সেকেন্ড জাহিদৰ নামৰ ট্রানজাকশন হৈ গ'ল এইটো ভিউ ডিটেইল তো চাওক এইটো জাহিদ আহমেদ ব্যাংকিং নাম আৰু এইটো ৰহমান এইটো তাৰ নামে ৰহমান কিন্তু সিহঁতে কৈ আছে এডিট কৰি ৰহমান বুলি লিখিছে বুলি কৈ আছে এইটো নিক নাম আহিছে এইটো আজিতো চালো আৰু আগতটো চাওক এইটো 18 টকাৰ যিটো ঘটনা সেইটো আছে এইটো আমি অল অসম তথা আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক এইটো অনুৰোধ জনাও যে অতি সোনকালে এইটো তদন্ত হ'ব লাগে আৰু তাৰ উচিত শাস্তি হ'ব লাগে আমালোকৰ নিচিনা সৰু সৰু কন্টেন্ট ক্ৰিয়েটৰ তেওঁ ঠগুৱাই আছে তেওঁ মিছা তথ্য দি প্ৰমোটৰ নামত পইচা লৈ আছে এইটো উচিত শাস্তি হ'ব লাগে আৰু যিটো তেওঁ কৈছে যে মই যদি কোনোবাই প্ৰমাণ কৰি দিব পাৰে মই ৰাইজৰ আগত লেংটা হৈ নাচিম আৰু কাণত ধৰি উঠাব দিম এইটো কৰিবই লাগিব কাৰণ মই প্ৰত্যাহ্বান জনাইছো জাহিদৰ যদি হতাহক আছে জাহিদে ডেট দিব জাহিদে টাইম ফিক্স কৰিব আৰু জাহিদে ঠাই তাৰমানে বাছি ল'ব ক'ত যাব লাগে তাতে যাম আপোনালোকে থাকিব আৰু ৰাইজে থাকিব তাতে প্ৰুফ কৰি দিম আৰু আজিতো প্ৰমাণ হৈ যাব আৰু যদি কিবা প্ৰমাণ লাগে আমাৰ হাতত চব তথ্য আছে আৰু জাহিদক মই এইটো ক'ব বিচাৰিছো জাহিদ এতিয়াও সময় আছে তুমি স্বীকাৰ কৰা যে একচুৱেলি পইচা লৈছো বেলেগৰ পৰা কিমান লৈছা সেইটো নাজানো কিন্তু আমাৰ পৰা যে 18,000 টকা লৈছা এইটো ফুল প্ৰমাণ আছে বেংকৰ তথ্য আমি আজি দি দিলো ভিডিঅ' স্ক্ৰীন ৰেকৰ্ডাৰ দি দিলো তুমি কৈছা যে যিটো স্ক্ৰীন ৰেকৰ্ড সেইটো এডিট কৰা বুলি এই যি ৰেহমানৰ লগত 17,000 টকা লৈ এটা কেঁচা চলি আছে ই ভাবি আছে যে তাৰ সেইটো স্ক্ৰীন ৰেকৰ্ডাৰ এই কিন্তু গম পোৱা নাই সেইটো যে আমাৰ স্ক্ৰীন ৰেকৰ্ডাৰ তো আমি জাহিদক এইটো ক'ব বিচাৰিছো এতিয়াও সময় আছে তুমি যাৰ পৰা যিমান টকা লৈছা ঘূৰাই দিয়া আৰু ৰাইজৰ আগত তুমি ক্ষমা খোজা যে মই জীৱনত আৰু এনেকুৱা নকৰো মই লাগিলে মই ভিক্ষা কৰি খাম তথাপি এনেকুৱা সৰু সৰু কন্টেন্ট ক্ৰিয়েটৰক তুমি ধোকা দি ফটো কৰি নচলিবা প্ৰমাণটো হৈ গ'ল ফোনপেৰ মানে ডাইৰেক্ট প্ৰমাণ দেখাই দিলো সিহঁতে কৈ আছে যে আৰু 2টা কন্টেন্ট ক্ৰিয়েটৰ কৈ আছে বা আৰু সিহঁতৰ যিবিলাক ফেন আছে বা অডিয়েন্স আছে সিহঁতে কৈ আছে আমাক বহুত কমেন্ট কৰি আছে আমি যিটো ভিডিঅ' দিছিলো তাত কমেন্ট কৰিছে যে এইবিলাক মেকিং কৰা তাতে জাহিদৰ নাম নাই ইয়াতে প্ৰমাণ হৈ গ'ল তাতে বেংকিং নাম জাহিদ আহমেদ আহিছে মই 1 টকা দেখাই দি দিলো আৰু সেইটো যদি প্ৰমাণ নহয় মই মানে নেট বেংকিং যিটো আছে নেট বেংকিংৰ পৰা এটা পিডিএফ কপি ওলাই লৈছো এইটো আপোনালোকে দেখাই দিব পাৰে ইয়াতে ডেট আছে আপোনাৰ 2 মাৰ্চ 2023 আৰু ইয়াতে চাব পাৰে আপোনালোকে ইউপিআই আইডিৰ পৰা গৈছে জাহিদ আহমেদলৈ এইটো আপোনালোকে 18,000 টকা গৈছে এইটো ডেবিট এইটো আপোনালোকে দেখাই দিব পাৰে এইটো যদি প্ৰমাণ নহয় তেতিয়াহ'লে আমাৰ আৰু ক'বলগীয়া একো নাই কাৰণ আজিকালি সত্যৰ দিন নাই মিছা বেছিকে চলি আছে মানুহে মিছাকে ছাপোৰ্ট কৰি আছে গতিকে আমাৰ ক'বলগীয়া একো নাই ক'ব আৰু কি বিচাৰো মানে এইটো মানে ফুলফিল ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু তেওঁ যে ফ্ৰড কৰি আছে এইটো তেওঁ মানি ল'ব লাগে এইটো আমাৰ দাবী আৰু তেওঁ যে প্ৰতিশ্ৰুতি দিছে প্ৰেছ মিটৰ আগত যে এইটো যদি সঁচা বুলি প্ৰমাণ হয় তেওঁ ৰাইজৰ আগত লেংটা হৈ নাচিব তো আমিতো প্ৰমাণ কৰি দিলো ইয়াতকে আৰু কেনেকৈ প্ৰমাণ কৰিব লাগে বেংকৰ পাছবুক আপডেট দি দিলো ইয়াতকে আৰু প্ৰমাণ নহয় বেংকৰ পাছবুক আৰু আমি এডিট কৰিব নোৱাৰো ন পইচাটো লোৱাৰ আগত আপোনাক কিমান বাৰ কল কৰিছে মোক কল কৰিছিলো মোক এইটো মই দেখাই দি আছো কল কৰা বুলি এইটো দেখাই দি আছো মোটামুটি 8-10 বাৰ কল কৰিছে এইটো চাওক জাহিদ ফ্ৰম আসাম এইটো মই দেখাই দি আছো এইটো চাওক এইটো মাৰ্চ 1 তাৰিখ এইটো আবেলি 4টা 28 এইটো 3টা 46 এইটো 6টা 55 এইটো 6টা 55 এইটো 9টা 34 PM এইটো সব 1 মাৰ্চৰ পইচাটো 2 মাৰ্চত বুলি হোমা দেখা গ'ল তাতে আৰু এইটো 1 মাৰ্চত ফোন কৰিছে পইচাৰ কাৰণে কিন্তু মই নেক্সট ডে পেমেন্ট কৰি দিছো এইটো আপোনালোকে চালেই নেট বেংকিংত অসমবাসীক ৰাইজক ক'ব বিচাৰো যে যদি আমাৰ নিচিনা এনেকুৱা সৰু সৰু কোনো কন্টেন্ট ক্ৰিয়েটৰ আছে যদি কোনো কন্টেন্ট ক্ৰিয়েটৰ আপোনাক আশ্বাস দিয়ে যে ৱেবছাইটৰ পৰা বা কোনো ঠাইৰ পৰা প্ৰমোট কৰিব পাৰে একদম সেইটো 420 কাম আপোনালোকে সেইটো কোনো মাত নামাতিব কোনো ছাপোৰ্ট নকৰিব কোনো পইচা নিদিব কাৰণ আমি এনেকুৱা প্ৰতাৰণাৰ শিকাৰ হলো আৰু আপোনালোকে যাতে নহয় সেইকাৰণে আপোনালোকক এটা মানে সতৰ্ক কৰি দিলো বা আপোনালোকে সেইটো চালি জাৰি তাৰ পিছতে পইচা দিব 420 জাহিদক ক'ব বিচাৰো যে যিটো ফোনপেৰ পৰা আমাৰ নিচিনা প্ৰতাৰণা কৰি ফোনপেৰ পৰা টকা লৈছে তেখেতক কৈ আছো যে আপুনি যাতে যিটোৰ পৰা পইচা গৈছে তাতে সেইখিনি পইচা সোমাই দিয়ে নহ'লে কিন্তু এইটো নেক্সট টাইমত আইনী ব্যৱস্থা হ'ব